মই আহি পালোঁ মাল ল'ব মানে ডিষ্ট্ৰিবিউটৰকলৈকে আহি পাইছোঁ। ডিষ্ট্ৰিবিউটৰটো খোলাই নাই, বেকাৰী আইটেমটো ইয়াৰ পৰা লৈ মালগিলা দিবা লাগিব। মানে বহুত দিনৰ পিছত লং ভিডিঅ' এটা বনাই আছোঁ। মানে লং ভিডিঅ' বনোৱা সময় নিমিলে, সেইকাৰণে লং ভিডিঅ' বনোৱা নাযায় ইমান। আজি এটা বনাইছোঁ। অ' বাইদেউ কিবা দিম না কি? ক্ৰীম বনটো লাগে নেকি, ব্ৰেড লাগব নেকি চাওকচোন। কি দাদা দোকানত নাই ন, ঘৰে দি আহি কিনে মালগিলা দিলোঁ। এতিয়া ব্ৰেড চ্ৰেড আছে। মানে ঘৰটোত আহি এটা বস্তু ভাল লাগিল, আমাৰ মৰমৰ জুবিন দা এইটো দেখিব পাচ্ছি। জুবিন দাৰ ফটোখন ধুনীয়াকৈ আঁৰি থৈ দিছে, মানে নিজৰ ঘৰৰ এজন সদস্যৰ দৰেকে ধুনীয়াকৈ ৰাখি থৈ দিছে মৰমত। বহুত বেছি ভাল লাগে এনেকৈ যেতিয়া জুবিন দাক লাগ পাওঁ আমি। মানে তাতে ধুনীয়াকৈ মালখিনি লৈ আহি গ'লোঁ মই দোকানক লাগি। এখন মানে নতুনকৈ দোকানত মাল দি আছোঁ, আৰু মানে নতুন নতুন জেগা এটাত আহি মাল বিক্ৰী কৰা ইমান ধেমালি নহয়। আজি হ'ল 2 নম্বৰ দিন। মানে একদিন আহি এখন দোকানত মানে কথা পাতি গৈছিলোঁ দাদাহঁতৰ লগত। আজি 2 নম্বৰ দিনা অহাৰ কাৰণে অলপমান মাল ৰাখিছে। এনেকৈ মানে চা চিনাকি হ'ব লাগিব, মানে পৰিচয় দিব পাৰিব লাগিব, তেতিয়াহে মাল বিক্ৰী কৰিব পাৰিব লাগিব। আৰু মালৰ কোৱালিটিও দিব পাৰিব লাগিব। মেইন কথা হ'ল কোৱালিটি আৰু ব্যৱহাৰ ভাল হ'লে আপুনি ব্যৱসায় কৰিব পাৰিব। আজি ব্যৱসায় ভাল নহয় দিয়ক গাইছ, মানে নতুন লাইনত গৈছিলোঁ না। নতুন লাইনত মানুহগিলাক খুব কমকৈ বিশ্বাস কৰে, মানে অলপ লৈছে মাল, বেছিকৈ লোৱা নাই। চাব পাৰে গাড়ীত মাল